যে আমাৰ বড়োলেণ্ড যেটো বিধান পৰিষদ তথা বড়োলেণ্ড যি মানে টেৰিটৰিয়েল কাউন্সিল এই কাউন্সিলৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। আমি আজি ইয়াত দুখনকৈ কিতাপ আমি ইয়াত আজি উদ্বোধন কৰিছোঁ। এখন হৈছে ইংৰাজী ভাষাত আৰু আনটো হৈছে বড়ো ভাষাত। প্ৰত্যেকটা এই বিধানসভাই হওক, অসম বিধানসভাই হওক বা ভাৰতৰ সংসদৰে হওক, ঠিক তেনেকৈ আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলতো ইয়াত লেজিছলেটিভ এছেম্বলিক পৰিচালনা কৰাৰ কাৰণে এটা মানে ৰুল বুক থাকে, যিটো মানে ৰুলছ অফ প্ৰচিডিউৰ অফ কণ্ডাক্ট অফ বিজনেছ ইন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেজিছলেটিভ এছেম্বলি। এই যি ৰুলছ বুক, এই ৰুলছ বুক 2005 চনৰ পৰা ইয়াত আজি 2025লৈকে সেই ৰুলছ বুক ইয়াত মানে ফাৰ্ষ্ট এডিশ্যন চলি আছিল। ইয়াত আমি কিছু বিসংগতি দেখিছিলোঁ বিসংগতি, আৰু সেই বিসংগতিখিনি আমি কাৰেকশ্যন কৰি আজি ইয়াত মানে ইংৰাজী যিটো মানে ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেজিছলেটিভ এছেম্বলি, ইয়াত মানে ইংৰাজী এডিশ্যনটো ছেকেণ্ড এডিশ্যন হিচাপে আজি আমি ইয়াত প্ৰকাশ কৰিছোঁ। আৰু আনপিনেদি আমি ইয়াত আজিৰ পৰা ইয়াত মানে যি বড়ো ভাষা, এই বড়ো ভাষাত আমাৰ যি প্ৰচিডিউৰ ৰুলছ অফ প্ৰচিডিউৰ, এই প্ৰচিডিউৰ বুকটো আমি বড়ো ভাষাটো মানে ইয়াত আমি ঠিক কৰি উলিয়াইছোঁ, ছপাই উলিয়াইছোঁ। বড়োলেণ্ড হাयुङारि गौथुम आयेन आफादनि बिखान्थि आरो हाबाफारि सामलायनायनि खान्थि, এই যি এই নামাকৰণেৰে আমি প্ৰথমবাৰৰ কাৰণে ইয়াত মানে বড়ো ভাষাৰ যিটো ৰুলছ বুক, এই ৰুলছ বুকটো আমি ইয়াত বনোৱা হৈছে। আৰু পৰৱৰ্তী সময়ত ইয়াত তিনিটা ভাষাৰ ৰুলছ বুক থাকিব। এটা হৈছে ইংৰাজী ভাষা, আৰু আনটো হৈছে আমাৰ বড়ো ভাষা, তৃতীয়টো হৈছে আমাৰ অসমীয়া ভাষা। এই তিনিটা ৰুলছ বুক ইয়াত প্ৰযোজ্য হ'ব। ইয়াত বৰ্তমান সময়ত ইয়াত আমি প্ৰায় ইয়াত যিখিনি আমাৰ থলুৱা যিখিনি ভাষা, এই থলুৱা ভাষাৰে আমাৰ যি সদন, এই সদনখন চলে। আৰু ইয়াত আমাৰ ৰুলছ বুকটো ইংৰাজী ভাষাত আছিল, আৰু আজিৰ পৰা ইয়াত পৰৱৰ্তী যিখিনি অধিৱেশন হ'ব, যিখিনি আমাৰ ছেছন হ'ব, এই ছেছনতো আমাৰ দুয়োটা ভাষা, যেনেকৈ মানে ইংৰাজী ভাষা আৰু বড়ো ভাষা, এই বড়ো ভাষা আমাৰ প্ৰচলন হ'ব। তো সঁচাকৈয়ে এই যি বৰ্তমান সময়ত আমাৰ যি মানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো লেজিছলেটিভ এছেম্বলি, আমি পৰৱৰ্তী সময়ত ইয়াত বড়ো ভাষা আৰু ইংৰাজী ভাষাক লৈ এই সদনখন সুন্দৰভাৱে চলোৱাৰ যি এটা সুবিধা, এই সুবিধাটো আমাৰ আজিৰ পৰা আমি ইয়াত পাই যাম।